জিয়া আৰু আকাশৰ প্ৰেম এইদৰে আগবাঢ়ি গ'ল। জিয়া সময়তকৈ আগতে কোচিং চেণ্টাৰলৈ ওলাই যায় আৰু আকাশো সোনকালে আহে। দুয়ো অলপ সময় মনৰ কথা-বতৰা ভাগ-বতৰা কৰে। গভীৰ প্ৰেমত মগ্ন দুয়ো। কোচিং চেণ্টাৰলৈ যোৱা ৰাস্তাটোৰ দুয়োকাষে নাহৰৰ গছ। তাৰ মাজেৰে মই আৰু আকাশ দুয়ো খোজকাঢ়ি যাওঁ। কি যে সুন্দৰ অনুভৱ। তেতিয়া আকৌ কিপেড মোবাইল বেছি চলিছিল। 100টা মেছেজ যোৱাৰ পাছত দিনটোলৈ মেছেজেই নাযায়। আমনি লাগিছিল মোৰ আকাশলৈ মেছেজ কৰিবলৈ নাপায়। তাৰ পিছত আহিল বিশ্বকৰ্মা পূজা। আকাশৰ ঘৰলৈ মোক আৰু মোৰ লগৰজনীক বিশ্বকৰ্মা পূজা খাবলৈ মাতিলে। মই আৰু লগৰজনী গ'লো আকাশৰ ঘৰলৈ। মনে মনে ভয় আৰু লাজ লাগিছিল। আকাশ আৰু মোৰ কথা আকাশৰ লগৰ এজনে ভালকৈ জানিছিল। আকাশৰ ঘৰত পূজা খাই হ'লত আকাশ আৰু লগৰজনে আমাক দুয়োজনীকে ঘৰত থৈ গ'লহি। লাহে লাহে আমাৰ ঘৰৰ মানুহৰ সন্দেহ ভাৱ আহিবলৈ ধৰিছিল। তথাপিও মোক একো কোৱা নাছিল। এদিন আকৌ দেউতাৰ মোবাইলত মেছেজ পেক নাছিল। আকাশে চাৰিআলিতে থকা ৰিচাৰ্জৰ দোকানখনৰ পৰা দেউতাৰ মোবাইললৈ এটা মেছেজ পেক ভৰাই দিলে। কিন্তু সেই দোকানখনত মোৰ দেউতায়ো ৰিচাৰ্জ কৰিছিল। দোকানীজনে দেউতাৰ নাম্বাৰটো চিনি পাই দেউতাক কথাটো লগাই দিলে। লাহে লাহে দেউতাৰ মোবাইলটো মই চুবলৈ নোপোৱা হ'লোঁ। আকাশৰ লগত কথা-বতৰা নোহোৱা হ'ল। ক্লাছ থকা দিনকেইটাত তাক লগ পাওঁ। তাকো ভালদৰে কথা পাতিব সুবিধাই নাপাওঁ। মোৰ হাতত তেতিয়া অলপ পইচা আছিল। সেয়ে মনে মনে মই এটা মোবাইল লোৱাৰ কথা ভাবিলোঁ। আৰু আকাশৰ হাতত টকা 1300 দিলোঁ। পাছদিনা সি ধুনীয়া বগা ইনটেক্স মোবাইল এটা আনি দিলে আৰু দুদিনমানৰ পাছত মই চিম এখন উলিয়াই ল'লোঁ। মোবাইলটো লোৱাৰ পৰা আকাশৰ লগত মন গ'লেই কথা পতা হয়। সঁচা প্ৰেম হেনো লুকাই নাথাকে। আকাশ আৰু জিয়াৰ প্ৰেমৰ কথা লাহে লাহে বহুতে জানিব পাৰিলে আৰু জিয়াক ঘৰৰ মানুহে শাসন কৰিবলৈ আৰম্ভ কৰিলে। ঘৰৰ পৰা ক'তো ওলাই যাবলৈ নিদিয়া হ'ল। স্কুল গ'লেও পাছত মানুহ পঠাই দিয়ে যাতে তাই আকাশক মাতিব নোৱাৰে। জিয়াৰ ঘৰত শাসন ইমানেই বাঢ়ি গ'ল যে তাই এটা দিনো নকন্দাকৈ পাৰ কৰা নাছিল। জিয়াৰ চকুৰ প্ৰব্লেম আছিল। লাহে লাহে তাই চকুৰ প্ৰব্লেম বাঢ়ি গৈ থাকিল। আকাশৰ লগত কথা-বতৰা কমি আহিল। আকাশেও মোৰ বাবে ঘৰত বহুত কথা শুনিব লগা হৈছিল। তাৰ বাবেও মোৰ বেয়া লাগিছিল। কিন্তু এৰো বুলি জানো এৰি দিব পাৰি কাৰোবাক। মোৰ এক্সামৰ সময় ওচৰ চাপি আহিল। মই পঢ়াত মন দিলোঁ। কিন্তু আকাশৰ কথাইও মনটো আৱেগিক কৰি তুলিছিল। সেইদিনা HSLCৰ এক্সামৰ প্ৰথম দিন। মনটো বেয়া লাগি আছিল। আকাশে এবাৰো শুভেচ্ছা নজনালে। এক্সাম ৰুমত বহিলোঁ। বেল মাৰিবলৈ 20 মিনিটমান থাকোঁতেই হঠাৎ আকাশ মোৰ সন্মুখত। মোৰ মুখত এটা মিচিকীয়া হাঁহি। আকাশে ক'লে, ভয় নকৰিবা, এক্সাম ভালকৈ দিবা। এই বুলি কৈ মোৰ হাতত কলম এটা তুলি দিলে। মনটো বুজাব নোৱাৰাকৈ ভাল লাগিল। এক্সামৰ শেষৰ দিন আছিল। মোৰ আগৰ চিমখন মায়ে ভাঙি পেলাইছিল বাবে মই মনে মনে নতুনকৈ চিম এখন উলিয়াই ল'লোঁ। আৰু ঘৰ গৈ পায়েই মই কাপোৰ সলাই ভণ্টিৰ লগত মামাৰ ঘৰলৈ গ'লোঁ। তাৰ পৰাই আকাশৰ লগত কথা-বতৰা পাতিলোঁ। মোৰ এক্সামৰ ৰিজাল্ট দিলে। মই ভবাৰ দৰে ৰিজাল্ট নহ'ল। মই নতুনকৈ বেলেগ এখন হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'লোঁ। মাজে মাজে আকাশক লগ পাওঁ। ফোনত বেছি কথা নাপাতোঁ। খুৰাকৰ ভনীয়েককেইজনীৰ পৰা তাৰ অসুবিধা হয় আৰু সিহঁতে ঘৰত লগাই দিয়ে। তাৰ পাছত খুৰাক-খুৰীয়েকৰ পৰা সি গালি খায়। সেয়ে ফোনত একেবাৰেই কথা পতা নহয়। পূজাৰ সময় আহিল। মই মোৰ ৰিলেটিভছৰ ঘৰত গ'লোঁ। সেইদিনা ঘৰত বা আৰু মই আছিলোঁ। আৰু কোনো নাছিল। আকাশ আহিল তালৈকে মোক লগ কৰিবৰ বাবে। আমি বহুত কথা পাতিলোঁ। আকাশে নতুনকৈ মোবাইল এটা লৈছিল। আৰু আমি ফটো উঠিছিলোঁ। আকাশে ফটোকেইখন লক কৰিব পাহৰি গ'ল আৰু ঘৰত ভৈনীয়েকহঁতে ফটোকেইখন পালে। আকাশে হয়তো সেইদিনা ঘৰত বহুত কথা শুনিলে। তাৰ পাছৰ পৰা আকাশৰ কোনো খবৰেই নোহোৱা হ'ল। এদিন স্কুলৰ পৰা আহোঁতে আকাশক ৰাস্তাত লগ পালোঁ। সি বাইকখন মোৰ ওচৰত ৰখাই দিলে আৰু ক'লে, মই পৰহিলৈ ধুবুৰী যাম। মই সুধিলোঁ, কিয়? আকাশ, মোৰ চাকৰি হৈছে শিক্ষকৰ। মই শুভকামনা জনালোঁ আৰু ক'লোঁ, যদি পাৰা কালিলৈ এবাৰ লগ কৰিবা। আকাশৰ বাবে মই এটা গিফ্ট আনি থৈছিলোঁ। যোৱাৰ আগত তাক কিবা এটা দিম। কিন্তু ভবা নাছিলোঁ সেইদিনাই আকাশক মোৰ শেষ দেখা হ'ব বুলি। সি ধুবুৰীলৈ গ'লগৈ মোক লগ নকৰাকৈয়ে। আগলৈ নিশ্চয় পঢ়ি থাকিবলৈ পাব। যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব।